বাতৰি 24ৰ বিশেষ অনুষ্ঠান বতাহত ৰঙালীলৈ মই বন্দিতাই সমূহ অসমবাসী ৰাইজৰ লগতে বাতৰি 24ৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি আমাৰ এই দ্বিতীয় খণ্ডত অসমৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ইতিমধ্যে আহি উপস্থিত হৈছে, গতিকে মই তেওঁলোকক পোনপটীয়াকৈ আপোনাৰ ওচৰত পৰিচয় কৰাই দিম, কিন্তু তাৰ পূৰ্বে আমি তেওঁৰ কণ্ঠত গীতো শুনিম। গতিকে ৰূপজ্যোতি নাথ, আমাৰ এই অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু যিহেতু বিহুৰ বতৰ, গতিকে অনুষ্ঠানটি এটা বিহু গীতেৰে যদি আৰম্ভ কৰিবলৈ পাওঁ কেনে লাগিব? নিশ্চিতভাৱে বিহুৰ বতৰ বুলি কোৱাৰ লগে লগে আমাৰ জেনেৰেলি আমাৰ শিল্পীসকলৰ মনবিলাক সদায় উথপ লাগি থাকে। নতুন এটা যেনেদৰে গছে পাত সলায়, ঠিক তেনেদৰে আমাৰ মনবিলাকো নতুন এক যাত্ৰাৰ কাৰণে আগবাঢ়ি যায়। গতিকে বিহুৰ আৰম্ভণি বুলি ক'বলৈ গ'লে এতিয়া ধৰক মোৰ এটা গীত কৰিছিলোঁ, মই সুবাসনা বা আৰু মই এটি গীত কৰিছিলোঁ। সেই গীতটোৱে অকণমান দুই লাইন মই নিশ্চয় নিশ্চয় মইতো একদম নাচিবলৈ ৰেডি আছোঁ। এইটো বিমান দাই মিউজিক কৰিছিলে গীতটো, আৰু সুবাসনা বা আৰু মই গাইছিলোঁ। শুনি চাওকচোন এবাৰ। উৰি 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 যাইব গলি পশ্চিমৰ দিগন্তলে, ঘূৰি 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 পখিলা ফুলতে পৰিলে, তোমাৰ লগত কথা পাতিবলৈ মন যায়, মৰম দিবলৈও মন যায়, অকলে লগ নিজানত পালে, মনমি অকলে লগ নিজানত পালে, জিৰি 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 কৈ জুৰি বয় ভৈয়ামৰ বুকুলে, সাজি সাজি কাচি মই আহিছোঁ তোমাৰে কাৰণে, তোমাৰ লগত নাচিবলৈও মনে যায়, কাষত থাকিবলৈ মন যায়, অকলে লগ নিজানত পালে, মৰমি অকলে লগ নিজানত পালে। খুব সুন্দৰ, ইমান ধুনীয়া কণ্ঠ, বিহুৰ বতৰত ইমান ধুনীয়া গীত এটি শুনিবলৈ পাই আপোনালোকৰ কেনেকুৱা লাগিছে? মোৰ কিন্তু বহুত বেছি ভাল লাগিছে, আৰু আমি তেওঁৰ কণ্ঠত ধুনীয়া ধুনীয়া গীত পৰিৱেশন কৰিব সেয়া আমি শুনিম, কিন্তু তাৰ পূৰ্বে আহকচোন তেওঁলোকৰ লগত আৰু অলপ কথা পাতোঁ। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম, এই সংগীতৰ জগতখনত আপোনাৰ যাত্ৰা কেনেদৰে আৰম্ভ হ'ল? এইটো বহুত জেগাতে সোধে, কিন্তু জানিবলগীয়া কথা। আচলতে মোৰ যাত্ৰাটো অলপ বেলেগ ধৰণৰ। মই যেতিয়া মানে সৰুতে ভাবিছিলানে যে মই ভবা নাছিলোঁ, সেইটো কাৰণে মই ক'লোঁ বেলেগ ধৰণৰ বুলি। মই একচুৱেলি ফাৰ্ষ্ট ডান্সতহে মই এডমিশ্যন লৈছিলোঁ। মায়ে মোক মিউজিক স্কুলত লৈ গ'ল, নি পেলাই ফাৰ্ষ্ট মোক ডান্সৰ এখন স্কুলত, মানে সেইখন স্কুলতে ডান্সত মোক এডমিশ্যন দিয়ালে। তাৰপিছত 4টামান ক্লাছ কৰিলোঁ, মতা উৰা মাইকী উৰা, এইটো মনত আছে, এই দুটা বস্তু মোৰ মনত আছে। সত্ৰীয়াত মোক এডমিশ্যন দিছিলে। উৰাটো সত্ৰীয়াত মেইন। তাৰপাছত মই সেই 4 সপ্তাহমান সেইটোৱে কৰিলোঁ খালি, বাকী মানে ওপৰলৈ দি পেলাই কিবা কিবি কৰা আছিলে, আসন থাকে, সেইখিনি মানে সেইবিলাকেই কৰি থাকিলোঁ। তাৰপিছত কিবা এটা নজমিল মোৰ লগত বস্তুটো, মানে মোৰ বাইদেউজনীও মোৰ ভাল নালাগিলে, বাইদেউজনী মোক লগাই থাকে, একচুৱেলি মোক খং উঠে। তো ঘৰত অলপ কমপ্লেইন দিলোঁ যে মই এইটো নকৰোঁ, মই গান কৰিম, গান শিকিম। নহয়, তেতিয়া মই গান গাওঁ। তো সেইখিনি সময়ত যেতিয়া মাহঁতেও দেখা পাইছে মই গান চান গাওঁ, তো লাহে লাহে মোক তেতিয়া লগে লগে মোক চেঞ্জ কৰি দিয়া নাই। 6-7 মাহমানৰ পাছত মোক মিউজিকত মোক এডমিশ্যন দিয়ালে। তাৰপিছত লাহে লাহে মই মিউজিক এটা ষ্টেপ পাৰ হৈ গৈ থাকিলোঁ। তাৰপিছত বি মিউজ কৰিলোঁ। লাহে লাহে মই কম্পিটিশ্যনছবিলাক বেছিকৈ কৰিব ল'লোঁ। যিমানবিলাক ধৰক কম্পিটিশ্যনছ হয় অসমত, বিভিন্ন ঠাইত মোক লৈ গৈছে মোৰ মা দেউতাই। মানে ঘৰৰ ফালৰ পৰা সেই ছাপোৰ্টটো আছিলে, সেই ছাপোৰ্টটো আপোনাৰ য'তেই হওক কম্পিটিশ্যন বুলি শুনাৰ লগে লগে আৰু আমাৰ ঘৰত ৰিহাৰ্চেল হৈয়ে যায়, মানে ঘৰৰ পৰাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈ যায়, ৰিহাৰ্চেল হৈ যায়। গতিকে মই প্ৰথমতে খুব বেছি কম্পিটিশ্যনছ কৰিছিলোঁ, লাহে লাহে কম্পিটিশ্যন কৰি তাৰপিছত নিজৰ এলবাম কৰিবলৈ আৰম্ভ কৰিলোঁ। তেনেকৈ সেইখিনি বাৰী কৰিছোঁ আৰু এতিয়া বিহুৰ প্ৰস্তুতি কেনেকুৱা? মানে বিহু কেনেদৰে প্ৰস্তুত হৈছা, আৰু যিহেতু বিহু মঞ্চ কেইখন পৰিৱেশন কৰিবা এতিয়ালৈকে? বিহুৰ প্ৰস্তুতি একচুৱেলি মই তেনেকৈ বিহুলৈ বুলি প্ৰস্তুতি তেনেকৈ নকৰোঁ দেই। মোৰ তেনেকৈ বিহুৰ কাৰণে মই যে আকৌ এই এক্সট্ৰাকৈ যে ধৰক ইয়াতে ৰিহাৰ্চেল কৰিব লাগে, সেইটো মই নকৰোঁ। নতুন যিখিনি গান মানুহ মানে শ্ৰোতাই শুনি ভাল পায়, সেই গীতখিনি পৰাপক্ষত যিমানখিনিলৈকে পাৰি সেইখিনি মই নিজৰ কণ্ঠত মই উঠাই লওঁ। আৰু বাকী প্ৰস্তুতি বুলিবলৈ একো নাই, বাকী
গান যিহেতু আমি গাই থাকোঁ তাত আকৌ এক্সট্ৰাকৈ প্ৰস্তুতি কৰাৰ একো প্ৰয়োজন নাই বুলি মই ভাবোঁ মিউজিচিয়ানসকলক তেওঁলোকে নিজৰ যিখিনি উঠাবলগীয়া থাকে তেওঁলোকে উঠাই লয় তো মই মোৰ উঠাবলগীয়াখিনি উঠাই থোৱা থাকে গতিকে সেইখিনি আমাৰ জাষ্ট এদিন বহি লওঁ আমি ডিছকাছ কৰোঁ তেনেকৈ গতিকে প্ৰিয় গীত কোনটো হয় বাৰু প্ৰিয় গীত অসমীয়া নে হিন্দী যিয়ে আৰু প্ৰিয় গীত এটা শুনিবলৈ পালে কেনেকুৱা লাগিব তো বিহুৰ বতৰ হয় গতিকে যদি অসমীয়া হয় বিহুৰ বতৰত প্ৰিয় গীত বুলি ক'লে মোৰ এটা খুব ভাল লগা গীত সেই গীতটো মই গাওঁ মঞ্চবিলাকত আপোনাৰ সৰু কণীটি সেই গীতটো মই নিশ্চয় আমি শুনিবলৈ ৰখি আছোঁ তেতিয়াহ'লে সেই গীতটো গাওঁ প্ৰায় কেইখন মঞ্চতে গাইছোঁ আৰু শ্ৰোতাই ভালো পায় সেই গীত আচলতে আমি কেৱল নতুনক আদৰিলেই নহ'ব পুৰণি আমি লগত লৈ পেলাই নতুনে আগুৱাই যাব লাগিব সেই বস্তুটো মই পৰাপক্ষত যিমানখিনিলৈকে পাৰোঁ সিমানখিনিলৈকে মই সেই বস্তুটো মেইনটেইন কৰি চলিব চেষ্টা কৰোঁ বাকী শ্ৰোতা দৰ্শকে গতিকে এতিয়া এটা প্ৰিয় গীত যদি আমাৰ দৰ্শকসকলক শুনোৱা মইতো বহুত ভাল পাম আৰু আমাৰ দৰ্শকসকলেও বহুত ভাল পাব নিশ্চয় অকণমান সেইটোৱে অকণমান গুণগুণাই দিছোঁ অ সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লাহতি খোপাতে কপৌফুল গুজিলি দেখি মৰম লাগি যায় হাই দেখি মৰম লাগি যায় অ সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লাহতি খোপাতে কপৌফুল গুজিলি দেখি মৰম লাগি যায় হাই দেখি মৰম লাগি যায় মনৰে চাপৰিত কহুৱা ফুলিছে বৰ পথাৰতে ঐ পেপাতি বাজিছে অ লিহিৰি গগনাই মোকে অধিগিয়াই অ লিহিৰি গগনাই মোকে অধিগিয়াই চেনাই ধন তোৰে মান শুৱনি নাই তোৰে মান শুৱনি নাই অ সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লাহতি খোপাতে কপৌফুল গুজিলি দেখি মৰম লাগি যায় হাই দেখি মৰম লাগি যায় ধন্যবাদ ইমান ধুনীয়া কণ্ঠ আৰু ইমান ধুনীয়াকৈ আমাক গীত পৰিৱেশন কৰি শুনাইছে বিহুৰ বতৰত গতিকে তাৰ লগতে আমি আৰু গীত শুনিম কিন্তু তাৰ মাজতে আমি অলপ কথা পাতি লওঁ তেওঁৰ লগত যিহেতু মই পোনপটীয়াকৈ সুধিছোঁ দেই যিহেতু এতিয়া বিহু মঞ্চ কৰিবলৈ গৈ আছা গতিকে বাজেটবোৰ কেনেকুৱা একদম চিধা সুধি দিছোঁ একচুৱেলি মই বাজেটৰ ক্ষেত্ৰখনত মই ইমান হেৰি কৰি নাথাকোঁ হয় আমাৰ টীম আছে তেওঁলোকে গোটেই চোৱা চিতাবিলাক কৰে গতিকে এতিয়ালৈ কিমানখন বুক হৈছে বিহু মঞ্চ বিহু মঞ্চ এতিয়ালৈকে আপোনাৰ মোৰ 16-17খনমান হৈছে 16-17খনমান বুক হৈছে গতিকে মানে বহাগ বিহুৰ যিটো মাহ গোটেই মাহটো ব্যস্ত হৈ থাকিবা ব্যস্ত হৈ থাকিব আৰু এটা প্ৰশ্ন মই সকলোকে সুধোঁ আৰু তোমাকো সুধিব বিচাৰিছোঁ যেতিয়া তুমি গীত পৰিৱেশন কৰা সেই সময়ত কেনে লাগে যেতিয়া দৰ্শকসকলৰ পৰা মৰম পোৱা দৰ্শকসকলৰ পৰা যেতিয়া তুমি কমেণ্ট পোৱা সেই সময়ত কেনেকুৱা অনুভৱ হয় ভাল লাগে যেতিয়া আপোনাৰ একচুৱেলি আমাৰ কথাটো এনেকুৱা ধৰণৰ আমি যেতিয়া ক'ৰবাত আমি অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে যাওঁ জেনেৰেলি আমাৰ এগ্ৰিমেণ্ট 2 পৰা 2.5 ঘণ্টা ধৰক এগ্ৰিমেণ্ট থাকে মানে লিখিতভাৱে আমি তেনেকৈ যাওঁ কিন্তু কেতিয়াবা এনেকুৱা পৰিস্থিতি হৈ যায় শ্ৰোতাৰ ভাল লাগি আছে গান শুনি পেলাই ভাল লাগিছে আমাৰো কেতিয়াবা কেনেকুৱা হয় যেতিয়া শ্ৰোতাৰ ভাল লাগে তেতিয়া আমাৰ গায়ো ভাল লাগে তো তেতিয়া সেই বস্তুটোৰ প্ৰতি আমাৰ লক্ষ্য নাথাকে তেতিয়া মই কেতিয়াবা সুধোঁ ৰাতিপুৱালৈকে গাই থাকিলে হ'বনে তো সেইটো ধেমালিতে সুধোঁ কিন্তু কেতিয়াবা তেনেকৈ মোৰ 3.5 ঘণ্টা এদিন মই 4 ঘণ্টালৈকে গাইছোঁ মানে কেতিয়া বাজি যায় গমেই নাপায় একচুৱেলি মোৰ সেই যেতিয়া ভাল লাগে যেতিয়া দৰ্শকসকলৰ লগত এটা এটাচমেণ্ট হৈ যায় কোঅপাৰেট তেওঁলোকেও যেতিয়া কৰি থাকে আমাৰ গীতৰ লগত তেতিয়া ধৰক সেই যাওঁ ভাৱটো নাথাকে মনত আৰু ষ্টেজত থাকিলে মাইণ্ডছেটটো অলপ বেলেগ হৈ থাকে তেতিয়া ফুল্লি এটা বেলেগ মাইণ্ডত থকা যায় এতিয়া ধৰক এটা মই বেলেগ এটা মাইণ্ডত থকা আৰু এবাৰ বিহুত ঘৰ যোৱা হয়নে যিহেতু বিহু মঞ্চ বুলি ক'লে গোটেই মাহটোৱে তেনেকৈ মোৰ ঘৰলৈ যোৱা নহয় এবাৰ চাওঁ এবাৰ 1 তাৰিখে যদি গৈ আহিব পাৰোঁ আৰু এটা এইখিনিতে মই এটা প্ৰশ্ন সুধিব বিচাৰিম যিহেতু 14 এপ্ৰিলত আমাৰ অসম চৰকাৰে আয়োজন কৰিছে 100 কোটি টকীয়া বিহু গতিকে চাবলৈ যাবানে ভাল পদক্ষেপ লৈছে চৰকাৰে অসম চৰকাৰৰ এটা একচুৱেলি আমাৰ নিজৰ কলা সংস্কৃতিক আগুৱাই নিয়াটো আমিও বিচাৰোঁ গতিকে চৰকাৰৰ এই পদক্ষেপক মই সমৰ্থন জনাইছোঁ আৰু তেওঁলোকে
যি পদক্ষেপ লৈছে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে আশা কৰোঁ। এই কামটো একচুৱেলি কোনো কৰা নাছিলে আজি ইমান দিনে, তেওঁলোকে আমাৰ অসম চৰকাৰে কৰিছে, ভাল লাগিছে, চাবলৈ যাম নিশ্চয়। হয়, আৰু এইখিনিতে মই এতিয়া আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম, অলপ পাৰ্চনেল প্ৰশ্ন। কোনোবা ভাল পোৱা কোনোবা প্ৰেয়সী আছেনে? প্ৰেয়সী মোৰ প্ৰেয়সী আছে। গতিকে সেয়া প্ৰেয়সীলৈ যদি বিহুৰ বতৰত এটা ধুনীয়া গীত পৰিৱেশন কৰি দিয়া কেনে পাব? দৰ্শকসকলে নিশ্চয় ভাল পাব আৰু ময়ো বহুত ভাল পাম গীতটো। এতিয়া যদি এইটো কিন্তু অলপ ডেঞ্জাৰ কথা নেকি? মানে কেছটো কি হয়, এতিয়া প্ৰেয়সীলৈ গোৱা কথাটো, হয়। প্ৰেয়সীলৈ গালে তুমি যদি অকণমানো ক'ৰবাত ভুলকৈ গোৱা, প্ৰেয়সী কিন্তু একদম পূৰা জাঙুৰ খাই উঠিব, কিয় তুমি এনেকৈ গালা সুধিব। গতিকে তেখেতে মোৰ গীতবিলাক ভালেই পায় আৰু মোক ছাপোৰ্ট কৰে বহুত, গতিকে তেখেতো ভালে আছে। যদি চাই আছে অনুষ্ঠানটো নিশ্চয় তেখেতৰ কাৰণে মই 2 লাইন গাই দিব খুজিছোঁ, কিবা অকণমান। আমিও সহযোগ কৰিম আৰু দৰ্শকসকলেও চাগে ৰখি আছে গীত শুনিবলৈ। বিহুৰ বতৰত প্ৰেয়সীলৈ এটা গীত, এইটো বিহুসুৰীয়া আধুনিক গীত, মই অকণমান গাব চেষ্টা কৰিছোঁ। মোৰে দেহা জান বৈ দিয়া বিহুৱান, মোৰে দেহা জান বৈ দিয়া বিহুৱান, মৰম দিম চেনেহ দিম দেহা ঐ তোমাকে, কপৌ ফুল গুজি দিম তোমাৰে খোপাতে, চতে গৈয়ে গৈয়ে বহাগে পালেহি জানৈ, বোলো আহা বিহু মাদু গৈ, বোলো আহা বিহু মাদু গৈ, মোৰে দেহা জান বৈ দিয়া বিহুৱান, মোৰে দেহা জান বৈ দিয়া বিহুৱান, মৰম দিম চেনেহ দিম দেহা ঐ তোমাকে, কপৌ ফুল গুজি দিম তোমাৰে খোপাতে, চতে গৈয়ে গৈয়ে বহাগে পালেহি জানৈ, বোলো আহা বিহু মাদু গৈ। থেংক ইউ। খুব ধুনীয়া কণ্ঠ আৰু ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰিছে, আৰু সঁচাকৈ আজি আমাক সময় দিয়াৰ বাবে, তাৰ লগতে আমাৰ বাতৰি 24 দৰ্শকসকলক সময় দিয়াৰ বাবে তোমালৈ ধন্যবাদ থাকিলে। এতিয়া মই এই অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ, তাৰ লগতে মই অসমবাসী ৰাইজক পুনৰ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। তাৰ লগতে ৰূপজ্যোতি, তোমালৈও বিহুৰ শুভেচ্ছা থাকিলে, ভালদৰে আগুৱাই যোৱা, যিহেতু তোমাৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে সকলোৰে পৰিচিত, তাৰ পাছতো মই বিহুৰ এই শুভেচ্ছা যাচিছোঁ। গতিকে ইয়াকে কৈ মই এতিয়া এই অনুষ্ঠানৰ পৰা সামৰণি মাৰিছোঁ।